নমস্কাৰ জনাইছোঁ এক বিশেষ খবৰ কি হ'ব 2025 বৰ্ষত অৱতীৰ্ণ হ'বলগীয়া মেট্ৰিক পৰীক্ষা কি হ'ব ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত এইবাৰ জনামতে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা বহুত টান হ'ব নেকি এই কথাষাৰ কিমান সঁচা কিমান মিছা আজি ভিডিঅ'টোৰ যোগেদি তোমালোকক জনাম এইটো বছৰত সম্পূৰ্ণ বেলেগ ধৰণে অনুষ্ঠিত হ'ব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা প্ৰশ্ন কাকতৰ সালসলনি হ'ব অকণ কিন্তু এইটো কথা নহয় যে পৰীক্ষা প্ৰশ্ন কঠিন হ'ব কম্পিটিশ্যন দিনে দিনে যদিও বৃদ্ধি পাইছে পাছ কৰাৰ সংখ্যাও বাঢ়িছে কিন্তু ফেইল কৰাৰ সংখ্যাও বাঢ়িছে এইবুলি এইটো কথা নহয় যে তোমালোকৰ এক্সামৰ পেটাৰ্ণ লৈ টেনশ্যন কৰি তোমালোকৰ এক্সাম কঠিন হ'ব প্ৰশ্ন কাকতসমূহ প্ৰশ্ন টান আহিব এনেকুৱা কথা নহয় তোমালোকে বি পজিটিভ থাকিব লাগে আৰু প্ৰিপাৰেশ্যন ভালকৈ চলাব লাগে কিয়নো সন্মুখৰ মাহতে তোমালোকৰ অনুষ্ঠিত হ'ব প্ৰি ফাইনেল এক্সাম 2025 বৰ্ষত অকল মেট্ৰিক পৰীক্ষাই নহয় হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাও তোমালোকৰ পেটাৰ্ণ অলপ সাল সলনি হ'ব এক্সামত প্ৰশ্ন কাকতৰসমূহ সাল সলনি দেখা পাবা তোমালোকে কিন্তু এইটো নহয় যে প্ৰশ্ন বহুতেই টান হ'ব ছ'চিয়েল মিডিয়াত বহুতেই কৈ থাকিব যে তোমালোকৰ প্ৰশ্ন টান হ'ব এইবিলাক ডিমটিভেশ্যন দি থাকিব ডিমটিভেশ্যন দি তোমালোকৰ প্ৰশ্ন কাকতত যেতিয়ালৈকে তোমালোকে প্ৰিপাৰেশ্যন চলাই থাকিবা তোমালোকৰ মনত দুশ্চিন্তা আহি যাব কিন্তু তোমালোকে এইটো মনত নলৈ তোমালোকে বি পজিটিভ হিচাপে তোমালোকৰ প্ৰিপাৰেশ্যন চলাই যাব লাগে কিয়নো 2025 বৰ্ষৰ মেট্ৰিক তথা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাৰ্চ মাহৰ ভিতৰতে